তো হেল্ল' গাইজ বহুত মোৰ এইটো এনা লং ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ মোৰ আছাম বয় তুষাৰ নামৰ ইউটিউব চেনেলটোক মানে এইটো মই এইটো পোষ্ট বহুত দিন আগত বহুত মানে হ'ল 1 মাহ 2 মাহমান আৰু ভাবিছিলোঁ মই বনাম এটা আৰু গাইজ ফাৰ্ষ্ট কমেণ্ট আছে একে গেমাৰ্ছ এইটো গোটেই এইটো স্ক্ৰীনশ্বট আপোনাক স্ক্ৰীনত দেখা পাই আছে তুমি ক'ত থকা এইটো গাইজ হয় মই প্ৰথমৰ পৰা অসমৰ হাজোৰ বৰহাটীয়া নামৰ এখন গাঁৱত বৰহাটীয়া আৰু তোমাৰ ফেভৰেট ফুড কি আৰু মোৰ ফেভৰেট ফুল হ'ল আম ফুড হ'ল আম আৰু তোমাৰ টুথপেষ্ট আছে নে গজব বেজতি আছে আৰু তোমাৰ প্ৰাইভেট কেইটা লগ আছে মোৰ এনেকৈ প্ৰাইভেট নাই আৰু স্কুলৰে আৰু এনেই গাঁৱৰ যেইটা আছে একেটাই প্ৰাইভেট আৰু নেক্সট আছে সঞ্জয় ঠাকুৰীয়া স্কুল নেম আৰু গাইজ মোৰ স্কুল নেম হৈছে ওপৰত দেখি আছে কেচিকে জাতীয় বিদ্যালয় ক্ষেত্ৰীয় আদ্যা মানে আমাৰ কাষতে আৰু গাইজ ভিডিঅ'টো কি প্ৰশ্নই নাই আৰু কি ভিডিঅ' বনাম আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব আৰু সকলোৱে কমেণ্টত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু যদি গাইজ এনেকৈ আৰু যদি Q&A ভিডিঅ' বনাটো বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্টত যি মানে সুধিব বিচাৰে আপোনাৰ কমেণ্ট কৰি দিব আৰু